এইটো চিনি পাইছেনে আপোনালোকে? মই এইটো কি কৰিম দেখুৱাই আছোঁ আপোনালোকক। চিংচোন বাবু, এয়া ক'লা তুলসী কেইটামান ছিঙিবলৈ দিছোঁ তাক মই বাবুটো। মহিলাসকলে ছিঙিব নাপায়, সেইবাবে সৰু ল'ৰা তাক ছিঙিব দিছোঁ। আৰু এতিয়া আহকচোন দেখুৱাই আছোঁ। এতিয়া মই পাতকেইটা ভালদৰে ধুই ল'লোঁ। ধুই লৈ পাতত ধূলি লেতেৰা থাকে ভালদৰে ধুই ল'ব লাগে। ধুই লৈ ইয়াতে মই ফিল্টাৰৰ পানী 1 গ্লাছ দিছোঁ। চাফা ফিল্টাৰৰ পানী ল'ব আপোনালোকেও। এইখিনি মই এতিয়া বইল কৰিম। পানীখিনি উতলি উতলি সেউজীয়া হৈ গ'ল দেখিছেনে? এতিয়া মই গেছটো অফ কৰি দিম। এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। পানীখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এয়া পাতকেইটা ছাইড কৰি ল'লোঁ আৰু এতিয়া ঠাণ্ডা পানীখিনি এটা ধুনীয়া চাফা বটলত মই ভৰাই ৰাখি থৈ দিম। আৰু এইখিনি দি কি কৰিম জানেনে? স্কিনত হোৱা সকলো সমস্যা নিৰাময় কৰে এই পানীয়ে। মই এই পানীটো ব্যৱহাৰ কৰি ভাল পাওঁ, সেইবাবে আপোনালোককো দেখুৱাইছোঁ। আপোনাৰ বা আপোনাৰ ছোৱালীৰ মুখত যদি যিকোনো সমস্যাই দেখা দিয়ে, এই মুখখন চাফা কৰি লৈ ইয়াৰে পানী অকণমান মুখত সানি ল'ব। কপাহৰ সহায়েৰেও লগাব পাৰে। মই অকণমান এনেই হাতেৰে লগাই দেখুৱাই দিছোঁ। অকণমান পানী লৈছোঁ, লৈ এনেকৈ গোটেই মুখখনতে মই লগাই দিছোঁ। আপোনালোকেও তেনেকৈ লগাই দিব। লগাই দিলে গৰমত বিজনী ধৰে, কেতিয়াবা শালমন ওলায়, কেতিয়াবা সৰু সৰু গুটি গুটি বিচাই ডকাৰ দৰে সৰু সৰু হয়। মোৰ হয় তেনেকুৱা সমস্যা, আৰু আপোনালোকৰ কাৰোবাৰো হ'ব পাৰে বুলি মই এইটো দেখুৱালোঁ আপোনালোকক। আৰু এইখিনি মই এসপ্তাহলৈ ৰাখি থৈ দিম। এসপ্তাহৰ পিছত আকৌ মই নতুনকৈ বনাম। গৰমৰ দিনকেইটা এনেকৈ মই ব্যৱহাৰ কৰোঁৱেই। মানে মোৰ গৰমত অকণমান স্কিনখন কেতিয়াবা বিচাই ডকাৰ দৰে সৰু সৰু খিচখিচকৈ ওলায় আৰু খজুৱতিৰ দৰেও লাগে, তেনেকুৱা দৰে হয়। তেনেকুৱা সমস্যাবোৰ একেবাৰে নোহোৱা কৰিব আৰু ছালৰ সকলো সমস্যাই নোহোৱা কৰিব। সেইবাবে আপোনালোকক দেখুৱালোঁ মই।